দলগাঁৱত ইউৰিয়া সাৰৰ বাবে হাহাকাৰ। শালি ধানৰ বতৰত ইউৰিয়াৰ নামত কৃষকৰ লুণ্ঠন। ইউৰিয়াৰ লগত ক্ৰয় কৰিব লাগে জিংক দানা আদি। অধিক দামত ক্ৰয় ইউৰিয়া। বিকল্প সাৰ প্ৰয়োগ। কৃষিপ্ৰধান অঞ্চল দলগাঁও সমষ্টিৰ কৃষকক মাধমাৰ সোধাইছে একাংশ সাৰ বীজৰ ব্যৱসায়। কেতিয়াবা যদি বীজৰ নামত ৰামঠগন, কেতিয়াবা আকৌ সাৰৰ নামত মাধমাৰ। কাল কৰোনাই সৰ্বশান্ত কৰা কৃষকক এইবাৰ ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰৰ নামত মাধমাৰ সোধাইছে একাংশ সাৰৰ ব্যৱসায়। সততে লোকচানৰ সন্মুখীন হোৱা কৃষকে এইবাৰ অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে চৰকাৰৰ ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰ। যি সময়ত চৰকাৰে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিৰ্ধাৰিত মূল্যত ইউৰিয়া সাৰ বিক্ৰীৰ নিৰ্দেশ জাৰি কৰিছে, ঠিক তেনে সময়তে একাংশ সাৰ বিক্ৰেতাই পৰিবহণ শ্ৰমিক খৰচকে আদি কৰি নানা অজুহাত দেখুৱাই নিৰ্ধাৰিত মূল্যতকৈ অৰ্থাৎ MRP অধিক মূল্যত ইউৰিয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ তুলিছে কৃষকে। অভিযোগ মতে চৰকাৰে প্ৰতি বেগ ইউৰিয়া সাৰৰ মূল্য অৰ্থাৎ MRP নিৰ্ধাৰণ কৰিছে 266.50 টকা। ইয়াৰ বিপৰীতে একাংশ অসাধু ব্যৱসায়ে শালি ধানৰ বতৰৰ সুযোগ গ্ৰহণ কৰি অধিক মুনাফাৰ লোভত পৰিবহণ শ্ৰমিকৰ খৰচ আৰু ইউৰিয়াৰ লগত জিংক দানা আদি বাধ্যতামূলক কৰি সহজ সৰল কৃষকৰ পৰা 266.50 টকীয়া ইউৰিয়া সাৰ 500 পৰা 600 টকালৈ বিক্ৰী কৰাৰ অভিযোগ বহু কৃষকৰ, যাৰ বাবে ইউৰিয়া ক্ৰয় কৰাটো অসম্ভৱ হৈ পৰিছে কৃষকৰ বাবে। ইফালে খাৰুপেটীয়াত ইউৰিয়াৰ নাটনিয়ে দেখা দিয়াত বিকল্প সাৰ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে কৃষকসকল। আৰিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ইছলামপুৰ গাঁৱৰ এজন খেতিয়ক। আমি ইমান কষ্টৰ মাজেৰে খেতি কৰিছোঁ, শালি ধানৰ খেতি, কিন্তু আমি সাৰ দিব পৰা নাই। ভাৰত চৰকাৰে কৃষকক সন্মান নীতি দি সন্মান দিয়ে, কিন্তু অসমত সেইটো নীতি নাই। আমি এতিয়া দোকানত গ'লে ইউৰিয়া সাৰ নাপাওঁ, পৰচ ডেৰপি নাপাওঁ। ইউৰিয়া দিব, কিন্তু ইয়াৰ লগত IPL নামৰ এটা মাটি সাৰ, এক বস্তা ইউৰিয়া ল'লে তাত আকৌ মাটি সাৰ ল'ব লাগে 1 বস্তা। আমি এজন দুখীয়া খেতিয়ক, আমাৰ লাগে ইউৰিয়া, আমি মাটি সাৰ কেনেকৈ ল'ম? আৰু আমাৰ চাওক, ইমান দুখীয়া মানুহ, 500 টকা হাজিৰা লৈ খেতি কৰোঁ, সময়মতে যদি সাৰ দিব নোৱাৰোঁ, খেতিটো ক'ত হ'ব? সেইকাৰণে আমি মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক অনুৰোধ জনাওঁ যাতে অতি সোনকালে আমাক সাৰখিনি দিয়ে। এতিয়া দোকানত গ'লেও সাৰ নাপাওঁ, কি হ'ল? অসমৰ খেতিয়কবিলাক মৰিব নেকি? সেইকাৰণে আমি মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক অনুৰোধ জানো যাতে আমাক সাৰখিনি দি উপকৃত কৰে যেন। মাটি সাৰৰ প্ৰয়োজন নাই, মাটি আমাৰ ঠিকে আছে, কিন্তু ইউৰিয়া আৰু ডেৰপি সাৰৰ প্ৰয়োজন। বজাৰত পোৱা যায় নাই, ইউৰিয়াও পোৱা নাযায়, ডেৰপিও পোৱা নাযায়। পৰচ ডেৰপি সুধিলে নাই, পৰচ ডেৰপি নাই। ইউৰিয়াটো 15 দিনৰ পৰা ঘূৰি আছোঁ, নাই। আজি আকৌ গৈছিলোঁ, আজি ক'লে যে মাটি সাৰ আহিছে, ইয়াৰ লগত 1 বস্তা মাটি সাৰ আৰু 1 বস্তা ইউৰিয়া ল'ব লাগিব। ইউৰিয়াখিনি দিয়াই নাই, তাৰ আগতে মাটি সাৰ পঠাই দিছে কোম্পানীৰ পৰা। সময়মতে সাৰে দিব নোৱাৰোঁ। এইবছৰ ধানৰ কাৰণে আমি খুব ক্ষতিকাৰ, আমাৰ কৃষকৰ বহুত অসুবিধা হৈছে। ইউৰিয়াটো 45 কেজি না 40 কেজি থাকে, আকৌ দানা ল'ব লাগে। তাৰ লগত 2টা পেকেট দানা দিয়ে, 500 টকা লাগিব দানা ল'লে। আৰু এনেই ইউৰিয়া নিদিয়ে, কিবা কিবি জিংক থিং এইবিলাক দানা দিয়ে, কিন্তু ডাইৰেক্ট ইউৰিয়া নিদিয়ে আমাক। সেইখিনি নল'লে আমাক সাৰে নিদিয়ে, আৰু আমাৰ সেইখিনি প্ৰয়োজনে নাই। আমাৰ অকল ইউৰিয়া আৰু ডেৰপিৰ প্ৰয়োজন। যিখিনি আমাৰ প্ৰয়োজন সেইখিনি আমাক নিদিয়ে, বাকী যিবিলাক প্ৰয়োজন নাই সেইখিনি আমাক দি থাকে। খাৰুপেটীয়াৰ পৰা মিৰাজুল ইছলামৰ সহযোগত ফৰাগ মহম্মদৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ।